নমস্কাৰ বন্ধুসকল, মই ইম্পি আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ৰেচিপিলৈ। তো আজি আমি চিকেন ৰেচিপিয়ে বনাম। তো যোৱাবাৰ ভিডিঅ'টো বহুতে চাই কমেণ্টো কৰিছে ভাল আৰু কৈছে যে অলপ চাউণ্ডটো কম হৈ আছে মোৰ। তো চাউণ্ডটো কম হোৱাৰ বাবে এইবাৰ অনলাইন অৰ্ডাৰ দি এইটো আনিছোঁ মাইকটো। তো আপোনালোকে জনাব এইবাৰ চাউণ্ডটো ঠিকে আছেনে নাই। তো আহক পাকঘৰলৈ যাওঁ, আপোনালোকক দেখাই থাকিম কেনেকৈনো বনালোঁ মই। এয়া দৰ্শকসকল, আমি আজি এতিয়া বনাম দৈৰে বনোৱা গ্ৰেভি চিকেন। গ্ৰেভি হ'ব। তাৰপিছত এতিয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। এতিয়া কেৰাহী গৰম হৈছেই, আমি তেল দি দিছোঁ 3 চামুচ। তেল কমকৈ দিছোঁ, লগতে আমি ঘি দিম। এয়া আমি তেলৰ লগতে ঘি দি দিছোঁ 1 চামুচ। ঘি দিলে মাংস হওক যিয়ে নবনাওক কিয় আপোনালোকে সোৱাদটো অলপ বেলেগেই আহে আৰু। ইয়াত তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াতে দি দিলোঁ তেজপাত, তাৰপিছত এয়া লং, ইলাইচি, ডালচেনি দি দিছোঁ। ষ্টিমটো কমেই ৰাখিব যাতে জ্বলি নাযায়, গোটেইখিনি কম ষ্টিমতে। আকৌ শুকান জলকীয়া দি দিছোঁ 2টা, আৰু আমি এয়া পিঁয়াজ থৈ দিছিলোঁ সৰু সৰুকৈ কুটি, এইখিনি দি দিম। এইখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি দিম। এতিয়া আমি মাংস এয়া চাওক, আমি ধুই থৈ দিছিলোঁ। ধুই থোৱাৰ পিছত পানীখিনি ধুনীয়াকৈ গৈছে। তো এতিয়া আমি ভাজিবলৈ ভাল হ'ব। তো এইখিনি আমি দি দিম ইয়াত আৰু ষ্টিমটো বঢ়াই দিম। এতিয়া আমি ফুল ষ্টিমত এই মাংসখিনি ভালদৰে ভাজি ল'ম। মাংসখিনি যেতিয়া ভালদৰে ভাজি একদম ধুনীয়া কালাৰ আহে, ভাজি ল'লি। এতিয়া আকৌ আলু দি দিম। আলু দি ভালদৰে আকৌ ভাজিম। আলু দি দিছোঁ লগত, আৰু এতিয়া আমি দি দিম 1 চামুচ নিমখ। আপোনালোকে নিমখটো আপোনালোকৰ জুতি অনুযায়ী দিব। মই অকণমান নিমখ বেছি খাওঁ, তো অকণমান মই বেছিকৈয়ে দিছোঁ। এতিয়া আমি অকণমান ঢাকন মাৰি দিছোঁ যাতে মাংসখিনি ভালদৰে সিজি যায়। তো এয়া ঢাকনি দি আমি 5 মিনিটমান ৰাখি দিম। দি উঠি তাৰপিছত আকৌ ফুল ষ্টিমত মাংসখিনি ভালদৰে ভাজিম। এতিয়া মাংসখিনি সিজে মানে আমি গ্ৰেভিৰ কাৰণে এইখিনি ৰেডি কৰি লওঁ। এয়া দৈ 2 চামুচ আমি মিক্সিত দি ভালদৰে ফেটি থৈ দিছোঁ। দিয়াৰ পিছত এয়া 1 চামুচ চিকেন মছলা, তাৰপিছত 1 চামুচ আমি দিম ইয়াতে জিৰা গুড়ি আৰু জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চ 1 চামুচ দি দিলোঁ। তেতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম। ইয়াতে ভালদৰে মিহলি কৰি ল'ম এইকাৰণে যে দৈখিনি যিহেতু আমি দিম, যাতে দৈখিনি দিলে দৈখিনি ফাটি নাযায়। সেইকাৰণে আমি ইয়াতে ধুনীয়াকৈ মছলাখিনি মিক্স কৰি লৈছোঁ, লৈ তাৰপিছত দি দিম। কিন্তু এইখিনি দেৰি আছে দিবলৈ, তাৰ আগতে আমি ৰেডি কৰি থৈ দিছোঁ। এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া এই গ্ৰেভিখিনিত আপোনালোকে বিলাহী পেষ্টটো দিব পাৰে, আৰু নহ'লে এই টমেটো চচ এইটো দিব পাৰে। আমি টমেটো চচে দিছোঁ আজি। আমি ভালদৰে মিহলাই লওঁ। এনেদৰে আমি চাওক ফুল ষ্টিমত পূৰা ভাজি আছোঁ মাংসখিনি ব্ৰাউন হ'ব লাগিব, তেতিয়ালৈকে ভাজিম আমি। এয়া দেখিছে মাংসখিনি ধুনীয়া ব্ৰাউন হৈছে। এতিয়া আমি ইয়াত 2 চামুচ আদা, নহৰু, জলকীয়া বটা থৈ দিছিলোঁ, এতিয়া এইখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম আমি, যাতে গোন্ধ নৰয়। এইখিনি ভজা হৈ গৈছে। এতিয়া আমি 1 চামুচ ডাঙৰ চামুচেৰে হালধি দি দিছোঁ। হালধি দি আকৌ ভাজি ল'ম। এতিয়া আমি 1 চামুচ চয়া চচ লৈছোঁ, আৰু চয়া চচ 1 চামুচ দি দিছোঁ। এয়া আপোনালোকে দেখিছে মাংস সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া আমি ইয়াত দৈ আৰু মছলা দি যিখিনি গ্ৰেভি থৈ দিছিলোঁ ৰেডি কৰি, সেইখিনি আমি দিম। আৰু এইখিনি দিয়াৰ সময়ত আপোনালোকে একদম ল' কৰি ল'ব ষ্টিমটো। ল' ষ্টিমতে ধুনীয়াকৈ লৰাই দিব, লৰাই ভাজি দিব। এতিয়া এইখিনি 2 মিনিট ভালদৰে ভাজি পানী দি দিব পাৰিম আমি। দেখিছে এইখিনি কালাৰ দেখিছে কি ধুনীয়া হৈ গৈছে ভজাটো। এনেকৈ ভাজিব লাগিব যাতে বগা পৰি নাথাকে, কাৰণ বগা পৰি থাকিলে খাবলৈ ভাল নালাগে। তো এতিয়া আমি পানী দি দিম। পানী বেছিকৈ নিদিব, অলপকৈ দি যাব। গৰম পানী দিলে বেছি ভাল। তাৰপিছত আৰু ঠাণ্ডা পানী দিলে ভালকৈ আহিব দিব লাগিব, উতলিব দিব লাগিব পানীখিনি ভালদৰে পৰ যোৱালৈকে। এতিয়া আমি পানীখিনি দি ভালদৰে লৰাই দিম, দি 5 মিনিটৰ বাবে উতলিব দিম। এয়া দেখিছে পানী দি ভালদৰে উতলিব দিছোঁ, যাতে গ্ৰেভিখিনি ৰয় আৰু পানী শুহি।
তাৰপিছত ইয়াৰ পিছত আমি অকণমান গৰম মছলা দি নমাই থৈ দিম এয়া সৰু চামুচেৰে আধা চামুচ গৰম মছলা দিছোঁ এতিয়া ধুনীয়াকৈ এইখিনি লৰাই দি আমি নমাই দিম এয়া চাওক দৰ্শকসকল আমাৰ আজিৰ দৈৰে বনোৱা চিকেন গ্ৰেভি প্ৰস্তুত হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা পালে জনাব মোক আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ